দাদাই মানে কালি ৰাতি মোবাইল চাইছে শুব সময় নাপালে এতিয়া শুই আছে বাপেকে পানী আনি ঢালি দিওঁহি পাব মছলা বাপেকে ঢালি দিওঁ ৰাহুটো আহি গ'ল চেষ্টি পাই মোৰ চব খাই পেলাব এতিয়া চিপছখিনিও লুকাবলৈ নহ'লে মায়ে ক'ত থৈছে জানো ভালেই হ'ল দেই মায়ে লুকুৱাই থৈ দিছে ক'ৰবাত সিহঁতৰ বান্দা দেখোন ঢেৰ মটনৰ বাকলি পৰি আছে ই মানে ঢেৰ মটন খালে কি চাই আছ গৈছো হ'ব কোন আহিছে নো এই ভৰ দুপৰীয়াখন সিহঁতক চাই আহিবগে লাগিব বহিছো আৰু দেই তহঁতৰ কথা মাজতে সোমালোহি বেয়া নাপাবি আকৌ হেই কেলে বেয়া পাম বাৰু আমাৰ ঘৰলৈ দুজনকে আলহী আহিছে এই ভৰ দুপৰীয়াখনো কোনেনো চিঞৰ কৰি আছেহি আৰু ঘৰত মই চাওঁগেচোন উঠি গৈ তহঁতিহে নেকি কিনো বাৰু হ'বচোন জানি বুজি কৰা নাই নহয় যদি ভিডিঅ'টো ভাল পালে পাৰ্ট 3 চাবৰ কাৰণে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম